আজি মাহঁত বাসুদেৱ থানলৈ ওলাইছে আৰু লগত যাব এয়া আমাৰ খুৰা-খুৰীৰ ডাঙৰ ল'ৰা আৰু তেখেতসকলৰ পৰিয়ালটো। তাৰ পাছত সৰু বৌৰ ভনীয়েক, সেয়া পোৱালীজনী কিমান কিউট হয়, মই তাইক মাতি আছোঁ। আৰু ড্ৰাইভাৰ চিটত পাপা, মানে পাপা ড্ৰাইভাৰ। গুড মৰ্ণিং, হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মই এতিয়া ৰাতিপুৱা ঘৰৰ কাম চাম কৰি ল'লোঁ, ঘৰ সাৰি ল'লোঁ, বিচনা জাপি ল'লোঁ। তাৰপাছত মাহঁত থানলৈ গ'ল, মাহঁতক থানলৈ পঠিয়ালোঁ। মই আজি ঘৰত অকলে, মই কি কৰিম তাকে আপোনালোকক আজি দেখুৱাম। আৰু এতিয়া মই আহিছোঁ আমাৰ পাছফালে সুমনিবাৰ এজনী ছাগলী এৰাল নিদিলে পাপাই, সেইকাৰণে মই সেইটো চাবলৈ আহিছোঁ আৰু মই এৰাল দিম। চাই থাকক আপোনালোকে। এয়া আমাৰ খুৰাহঁতৰ ঘৰ, আমাৰ মই এতিয়া ইয়াত ক'ত বান্ধো তাকে ভাবি আছোঁ। ইয়াতে বান্ধি দিওঁ আৰু উপায়তো নাই। এতিয়া মই বাকী ছাগলীকেইজনী বিচাৰি যাম। এয়া আমাৰ ঘৰৰ পাছফালে আছে, এয়া আমাৰ বাঁহবাৰী, সুমনিবাৰীৰ পাছফালে বাঁহবাৰী আছে। ছাগলীকেইজনী ক'ত বা আছে? ভাইটিক কেক আনিব কৈছিলোঁ, কেক খাবলৈ মন গ'ল আজি, আনি দিছে নাই নাজানো আৰু। তো আহি পালে মই চাবলৈ ঘৰলৈ যাওঁ এতিয়া। সি আহি পালে যেন লাগিছে, কৰিছে, কিন্তু মই সোধা নহ'ল। আৰু আমাৰ ছাগলীকেইজনী এইফালে আছে, বিচাৰি নাযাওঁগৈ আৰু, পথাৰলৈ যোৱা নাই যিহেতু। মই আলু খানিম, কাৰণ বহুত ধূলি। অ' মাই গড, মই চুলি বান্ধি লওঁ। বৰ ৰ'দ দিছে, সেয়া আলুৱে নাই পোৱা দেখোন। এটা পালোঁ, সৰু, ইমান ডাঙৰ নাই, ইমান ভাল হোৱা নাই এইবাৰ আলু। এইটো কি বস্তু? ভয় লাগিছে, মাৰি পেলাওঁ। ক'ত গ'ল? এয়া ৰঙালাও এতিয়া লগা নাই, লাগিব আৰু। ডাঙৰ এটা পালোঁ, এফালে আছে সৰু আলু, ইয়াতে ডাঙৰবিলাক ইয়াতে আছে, কিন্তু সৰু আলু এতিয়া খাবলৈ হোৱা নাই আৰু এমাহৰ পাছত হ'ব চাগে। অকণ বহি লওঁ ইয়াতে। ভাল পালে সঁচাকে যুদ্ধ হ'ব
আমাৰ লাই শাক চব কুকুৰাই খাই শেষ কৰি দিছে। আৰু এইফালে আছে নহৰু, আৰু এইফালে আলু, চুমনি বাৰী, ইয়াতে ধনিয়া আছে। ইয়াত ধনিয়া, লাই শাক বহুত ধুনীয়া হৈ আছে। আছে বৰটেঙা। কুকুৰাকেইটা এতিয়া মই আকৌ দানা দিম। ৰাতিপুৱা এবাৰ দিলোঁ, 3বাৰ দিওঁ, ৰাতিপুৱা, গধূলি, দুপৰীয়া 3বাৰ দিওঁ। তাৰপাছত মই আকৌ ছাগলীকেইজনীক চাবলৈ যাম। আৰু বাৰীত গৰুও সোমাইছে। গোটেই গৰু সোমাই শেষ। এইফালে আৰু এজনী ছাগলী দেখিছেনে গাইছ? এইফালে আছে আৰু তাতে গৰু সোমাই নে কাৰ গৰু নাজানো। আৰু এইফালে এতিয়া যাওঁগে, তাৰপিছত আকৌ গধূলি আহিব লাগিব। সেইটো অহা যোৱা কৰোঁতে বান্ধি বন্ধ কৰি আহিব লাগে। মই এতিয়া যাওঁ। টেঙাও আজি খাম বুলি ভাবিছিলোঁ, কিন্তু খোৱা নহ'ল, টাইমেই নহ'ল। দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। আকৌ মই আহিছোঁ পাৰিলে। আমাৰ ছাগলী মোক দেখিলে আৰু নাই একো খাবলৈ নাই, একো নাই, যোৱা ব'লা। গধূলি হৈ গ'ল যাবলৈ। আৰু মই আহিছোঁ আকৌ ছাগলী আনিবলৈ, কাৰণ গধূলি হৈ আহিছে। चलो चलते हैं। এতিয়া যাওঁ, হৈ গ'ল সিহঁতক খুলি মেলি। এতিয়া সিহঁতক নাবান্ধিলেও হৈ যাব, কাৰণ ৰাতিটো সিহঁতে ক'লৈকো নাযায়। সেইকাৰণে নাবান্ধো আৰু।